এতিয়া আমি জ্যামিতিৰ বিন্দুনো কি, ৰেখা কি, ৰশ্মি কি আৰু ৰেখাখণ্ড কি তাৰ বিষয়ে জানিম। বিন্দু, এইটো এটা বিন্দু। বিন্দু যাৰ স্থিতি আছে নাই, এতিয়াতো আমি দেখি আছো, গতিকে তাৰ স্থিতি আছে, কিন্তু দিশ নাই, প্ৰস্থ নাই আৰু ডাঠ আছে নাই সেইটো আমি গম নাপাওঁ। প্ৰায় নাই বুলিয়ে ক'ব পাৰি বা ধৰা হয়। গতিকে ইয়াকে আমি বিন্দু বুলি ক'ম। বিন্দুই আমি বিন্দু বিষয় পঢ়িলোঁ। বিন্দু এইটো গম পালোঁ, এইবোৰ হৈছে বিন্দু। এতিয়া এই বিন্দুবোৰৰ মাজেৰে যদি এনেদৰে চিন টানি দিয়া হৈছে হয়, তেতিয়া এডাল এডাল ৰেখালৈ পৰিণত হ'ব। এতিয়া অসীম দূৰত্বলৈ, মানে এডাল যদি এনেদৰে গৈ থাকে আৰু দীঘল হৈ গৈ থাকিব, গতিকে অসীম দূৰলৈ বিয়পি থকা অসংখ্য বিন্দুৰ সমষ্টি ৰেখা। কাৰণ এনেকৈ এটা এটা বিন্দু ইয়াৰ মাজত সোমাই থাকিব বুলি ধৰা হয়। গতিকে এইটো এটা বিন্দুৰ পৰা অসীম দূৰলৈ, মানে আমি গণনা কৰিব নোৱাৰোঁ কিমান দূৰলৈ যাব পাৰে, তাকে আমি ৰেখা বুলি কওঁ। আৰু এই ৰেখাডালৰ যদি এইখিনিতে ৰৈ যায়, এইটো বিন্দু এটা আৰু এইটো বিন্দু এটা, আৰু এইফাললৈ নাযায়, আৰু এইটো এটা বিন্দুতে এ বিন্দু বুলি ধৰিলোঁ আৰু এটা বি, তেতিয়াহ'লে এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ এডাল ৰেখাখণ্ড বুলি ক'ম, কাৰণ ৰেখাডাল নগৈ মাজতে ভাগ হৈ গ'ল, গতিকে ইয়াক আমি ৰেখাখণ্ড বুলি ক'ম। এতিয়া ৰেখাবোৰ এনেদৰে যদি গৈ থাকে, তেতিয়াহ'লে এডাল সমান্তৰাল ৰেখা চিধাকৈ গৈ আছে, এডাল হৈছে সমান্তৰাল ৰেখা। আৰু এনেদৰে গৈ আছে, এডালো এডাল ৰেখা, কিন্তু এডালক বক্ৰৰেখা বুলি কোৱা হ'ব। এডাল সমান্তৰাল ৰেখা আৰু এডাল বক্ৰৰেখা। আৰু এনেদৰে ৰশ্মি বুলিও কোৱা হয়, এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এনেদৰে নিৰ্দিষ্ট দিশত গৈ আছে, কিন্তু ৰশ্মিবোৰ বেকা বেকি হৈ যাব পাৰে। ৰশ্মিবোৰ এনেদৰে বিভিন্ন দিশত যাব পাৰে, এনেদৰে বেকা বেকি হৈ যাব পাৰে, এইবোৰ হৈছে ৰশ্মি। কিন্তু সমান্তৰাল সৰল ৰেখা বুলি ক'লে এডাল কেৱল চিধাকৈ যাব, আৰু বক্ৰৰেখা বুলি ক'লে ই বেকা বেকিকৈ গতি কৰিব। দুটা বিন্দুৰ মাজেৰে, এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু, এই দুটা বিন্দুৰ মাজেৰে এডাল সৰল ৰেখা আঁকিব পাৰি হয়। তাৰপিছত আৰু এইটো এটা বিন্দু, এইটো বিন্দুৰ মাজেৰে অসংখ্য বেকা ৰেখা আহিব পাৰি। এইখিনি এটা বিন্দু দি দিলোঁ, অসংখ্য বেকা ৰেখা আঁকিব পাৰি। এইটোৰ পৰা এনেদৰে যাব পাৰে, এনেদৰে যাব পাৰে, বেকা ৰেখা আঁকিব পাৰি। এইটো বিন্দুৰ মাজে অসংখ্য ৰেখা আঁকিব পাৰি, এইটো এটা ৰেখা, এইটো এটা ৰেখা, এইটো এটা ৰেখা, এনেদৰে এইবোৰ ৰেখা আঁকিব পাৰি। এ বি চি ডি এনেদৰে যদি বুজায়, তেতিয়াহ'লে বুজিব লাগিব যে দুডাল ৰেখা সমান্তৰাল সৰল ৰেখাত গতি কৰিছে। এ বি চি ডি, এই চিনটোৱে সমান্তৰাল সৰল ৰেখা বুজায়।